ইজ বিশাখা ব্লগৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পাব। এতিয়া মই জেঠাই ঘৰলৈ, এওঁলোকৰ জেঠাই মই চিনাকি কৰি দিম আৰু মই মামী বুলিতো মোৰ কাষৰে তালৈ যাওঁ। আজি ভাত খোৱা নিমন্ত্ৰণ আছে, তাত যাওঁ। চাহ খাবলৈ, ৰুটি খাবলৈও মাতিছে, গতিকে খাই লওঁ। ইয়ালৈ আহিলে জানেই সকলোৱে নিমন্ত্ৰণ হৈ থাকে, ভাল লাগে। মই অকণ পাকঘৰটোৰ পৰা ৰেহাই পাওঁ, সেইটো কাৰণে ভাল লাগে। আৰু এইটোকে এতিয়া যাওঁ বোলে, তাত চিনাকি কৰি দিম চবৰ লগত আপোনালোকে। ঘৰলৈ আহিছোঁ, এতিয়া বৌহঁতৰ ঘৰত আহিছোঁ। বৌ মানে মোৰ ঘৰৰ বৌ একদম কাষৰ, আৰু ইফালে আমাৰ এওঁৰ জেঠাইকৰ ঘৰ দেই, দুইখন। এয়া বা সীতা বা দেই, চাহ খাইছোঁ আমি। এয়া বৌক দেখুৱাই লৈছোঁ, এয়া বৌ। আমি চবেই চাহ খাই আছোঁ। বৌ বাৰু, বৌৰ ল'ৰা কিমান ডাঙৰ জানেনে? বৌ কিমান সৰু ল'ৰা ছোৱালী থকা নিচিনা লাগে ন? বৌৰ ল'ৰা মাষ্টাৰ্ছ কৰি আছে। বৌ একদম সৰু ছোৱালী। আগতে সদায় কৈ থাকোঁ বৌৰ কথা। এয়া জেঠাই, মই মামী মাতোঁ, আমাৰ এওঁৰ জেঠাই হয়। নমস্কাৰ দি দিয়ক। বাই বাই জেঠাই দিছে দেই, নমস্কাৰ। এয়া মা, আমি চবেই চাহ খাবলৈ লৈছোঁ দেই। এতিয়া ইয়াত আহিলে আৰু ইয়াত লেকচাৰ মাৰিবলৈ আহোঁৱেই আৰু বৌহঁতৰ লগত। শুকান চাটনি অকণ বনাব লাগে। এইখিনি শৰাইখিনি চাওক, বৌ ইমান ধুনীয়াকৈ সজাই থৈছে, বৰ চিকচিকীয়া হৈ আছে, সেইকাৰণে ভিডিঅ' এটা কৰি ল'লোঁ মই। জেঠাইক চিনাকি কৰি দিওঁ ভালকৈ, অথনি ভালকৈ চিনাকি কৰি দিয়া নহ'লে। এয়া কোন হয়নো আমাৰ? এয়া জেঠাই মানে মোৰ শাহুমা, দেখিছে আপোনালোকে ভিডিঅ'বিলাকৰ, মোৰ শাহুমাৰ বায়েক হয় দেই। একে হয় নে বাৰু দেখিবলৈ? তাৰপিছত এতিয়া আপুনি কওক, কিবা ক'ব নি আপুনি? ছোৱালী ভালকৈ মৰম কৰিব দেই, ভিডিঅ'বিলাক চাই থাকিব, চাই থাকিব দেই। আপুনি আইজনী দেই বৰ মৰম কৰে। এয়া মামী, মই মামী বুলি মাতোঁ, সৰুৰ পৰা একদম কোলাত ডাঙৰ হোৱা। গতিকে এফালৰ পৰা জেঠাই, এফালৰ পৰা মামী। মামী আৰু খুব মৰম কৰিব তাই। এয়া ভাতৰ যোগাৰ কৰিলে বৌয়ে। এয়া ভাত বহুতখিনিয়ে আইটেম বনাইছে, আমি চবেই খাবলৈ বহিছোঁ। এয়া দাদা হয়, ডাঙৰ দাদা, বৌৰ দাদা। এই দাদাই চালাড খুব ধুনীয়া বনায়, চালাড স্পেচিয়েল বুলি কওঁ। সদায় ভাতৰ খাবলৈ আহিলে মানে চালাডটো দাদাই ৰেডি কৰে আৰু সদায়। আৰু এয়া কি কি বনাইছে দেখিছেনে? এয়া ছাগলী মাংস বনাইছে, টেষ্টি হৈছিলে খাবলৈ। আৰু এফালে দালি, আচাৰ সেয়া উলিয়াই থৈছে। আৰু এইফালে পিঁয়াজ পাত আৰু হেৰি দি কণী ভাজি বনাইছে, কেপচিকাম আৰু পনীৰ, মানে শাকৰ ভাজি, কচু পিটিকা। এয়া বহুতখিনি আইটেমেই বনাইছে, আমি খাবলৈ বহিছোঁ। এতিয়া আমি আৰম্ভ কৰোঁ আৰু খাই লওঁ। মোৰ ইয়াত আহি ভাতৰ পৰিমাণটো যোৰহাট আহি বাঢ়ি গৈছে, অলপ সৰহকৈ খাইছোঁ, কমাব লাগিব আকৌ। আমাৰ ভণ্টি হয় তাই, ৰিচা। তাইক আজি মেকআপটো কৰিলোঁ, এনেই ধুনীয়া আৰু অকণমান ধুনীয়া কৰি দিছোঁ তাইক। কেনেকুৱা লাগিছে আপোনাৰ মেকআপটো? বৰ ধুনীয়া তাই দেখিবলৈ। সামৰি মাৰিছোঁ। আশা কৰি ব্লগটো চাই ভাল পালে ভিডিঅ'টো। আৰু খানা খালোঁ বহুতৰ ঘৰত, ভাল লাগিলে। বহুত ধুনীয়া খানা বনাই খুৱাই, ধুনীয়াই বনায়, গতিকে খায়ো ভাল লাগিলে। আৰু তাৰপিছত মেকআপ কৰি দেখিলে ভণ্টি, তাইও বৰ মৰমৰ ভণ্টি হয়, সৰুৰ পৰা ডাঙৰ কৰিছোঁ। গতিকে তাইক মানে বৰ ধুনীয়া দেখিছে, আৰু মেকআপ কৰি দিছোঁ, আৰু অকণ বোলো ধুনীয়া কৰি দিছোঁ। ইমান ভাল লাগিলে দেখি। তাইকো মই পিংক কালাৰ শাড়ীখনে আৰু ধুনীয়া লাগিছে, মানে তাই কেনেকুৱা কালাৰ, ব্ৰাইট ব্ৰাইট কালাৰ শাড়ী চাড়ী পিন্ধে বৰ ধুনীয়া লাগে। গতিকে আশা কৰোঁ ব্লগটো চাই ভাল পালে, আৰু এটা নতুন ভিডিঅ'লৈ পুনৰ আপোনালোকক লগ পাম। আৰু যোনে যোনে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব তেওঁলোকে, আৰু বেল আইকনটো টিপি থ'ব, আৰু তাত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ'লৈ পুনৰ লগ পাম আপোনালোকক, তেতিয়ালৈকে বাই বাই।